নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো চাগে খবৰ ভালে। আজি মাঘ বিহু বুলি আমি মানে এটা বিশেষ অনুষ্ঠান হাতত লৈছো। দেখিছে এইয়া মিলি পেলাই সৰুকে ভেলাঘৰ এটা বনাইছো। তাত কি কি হয় আৰু কি কি নহয় চব সকলোৱে তো মানে গাইছ ইমানে ঠাণ্ডা পৰিছে নহয়, সেইকাৰণে জুই খুৱাইছো। জুই খুৱাইছো আৰু আমি মানে খচু কাটিব আৰু খচু কাটি পেলাই বাকী কি কি কাম আছে চাই থাকক, দেখাই আছো গোটেই ভিডিঅ'টো ভালকে। কিবা এটা ক কি হেৰি লগতে সকলোকে মাঘ বিহু শুভেচ্ছা ৰাখিলো। আশা কৰিছো সবাই ভালে যাওক নতুন বছৰটো। নকওঁ নেকি নমস্কাৰ। তো এটাতো কাম চাম কৰি পেলাই হৈছেগে, এয়া খানা বনাবলৈ ৰভা দি আছো। এয়া আমাৰ মাধুৰ্য মোৰ চেনেলটো আছে কৈ দে আকৌ লগতে মোৰ চেনেলটো আছে ছাবস্ক্ৰাইব কৰিব মাধুৰ্য ব্লগছ। তো গৰম উঠি গৈছে মানে সেইকাৰণে চোলা চোলা খুলি দিছো। এটা আহি পেলাই পাইছে পিপৰা, এইটো পিপৰা পাইছে 100 টকা লাগে এটা খালো। ভেলাঘৰ কেনেকুৱা হৈছে বাৰু কওকচোন বাৰু। আৰু এফালে পুৰা খৰি পুৰা ফালি আছো। এইফালে দেখিছে পুৰা খৰি ফালি আছো। চাই থাকক, আগলৈ আৰু ভাল ভাল আহি আছে, চাই থাকক। কাম কৰি হৈ থাকে এতিয়া গা চা ধুওঁগে, ধুই মেলি আমি এই গোটেইখিনি মিলি পেলাই এইকেইটা সৰু সৰু ল'ৰা এদিন নতুনকে ভাবিছে যে বনাম বুলি, আৰু লগতে ঘৰত ময়ো কৰি দিলো। দেখিছে চাগে এয়াই ৰাতি কাৰ্যসূচী আছে, সৰুকে খানা খাম ঘৰৰ ওচৰৰ গৃহ মিলি পেলাই। আৰু এইফালে ডিজে চিজে বাজি আছে, আনিলো এইয়া চাই থাকক। আৰু এইফালে আমাৰ বৰ্তা এয়া খুলচিলাই আছে। বৰ্তা এয়া খুলচিলাই আছে, খানা খাবলৈ হাঁহ দুটা আছে, দুটা মাছ আধা কেজি, মানে মাছ নোখোৱা মানুহ, মাছ নোখোৱা মাংস নোখোৱা মানুহ দুজন আছে, তেখেতৰ কাৰণে আধা কেজি মাংস। মাছ তোৰ মানে এতিয়া ৰাতি দৃশ্য চবে জুই খুৱাই আছো, দেখিছে আপোনালোকে। এয়া এইজনী জন্তিও আহিছে। বেলেগ ঠাণ্ডা, গাতে ধুই দিলো মানে আবেলি, বেলেগ ঠাণ্ডা পৰিছে। তোৰ ভেলাঘৰটো এবাৰ চাই ল'ব। অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী, ঐ বহাগতে ধেমালি কৰো, কবে মিলি হুঁচৰি জুৰো। আগবাঢ়িলে আমি হাঁহ পুৰা কাটি আছো। এয়া আমাৰ খুৰাই হাঁহ কাটি আছে, দেখিছে। এনেকুৱা নাই ভিডিঅ' শ্বুটিং আছে। বাকী এইফালে ভাত চাত হৈ গ'ল চব।
নাই ব্লগত ওলোৱা নাই ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা হেল্ল' মাঘৰ বিহু উপলক্ষে আপুনি কিবা এটা খবৰ এটা অ 10টা বাজিলে পুলিচ আহিছে বৰ্তা বিহু সামৰিবলৈ কৈছে কিন্তু আমি বিহুত আজি সামত পুৰা পৰি গৈ আছো আহে ভাত খাই দিলো ইমানে চুৰ কৰিছো ভৰিত দম হৈ গৈছে মানে এয়া দেখিলে কিমান ডাঙৰ দুৰ্গতি আছে ৰাতি 2টামান বাজিব হ'ল চুৰ কৰিয়ে আছো পুৰা গাঁৱত জেৱা উঠাই দিছো এইখন এখন আহি আছে দেখাই আছো ৰ'ব আপোনালোকক আকৌ এখন আহি আছে দেখাই আছো ৰ'ব তলত দিয়া গম নাপাওঁ দেখিছে পুৰা জেওৰাত দম লগাই দিছো ইয়াত হ'ব নাই লগত শনিবাৰ বুজি নালো ইয়াত চাইকেল হেৰাই কৰে নালিয়া দং খবা নালিয়া ঘৰত খুদিয়াকে যাম আৰু ঝাঁচি কৰিবলৈ আছে গাইছ আপোনালোকে চাই থাকক ব্লগটো গাইছ দেখিলে কেনেকে চুৰ কৰিলো আমি মাঘৰ বিহু বুলি হয়তো এইখন ফূৰ্তি কৰিছো আৰু মাঘৰ বিহু বুলি তো মানে গাইছ ভিডিঅ'টো ইমানে আছিলে এতিয়া পিছদিনা ৰাতিপুৱা হয় বিহু চবকে শুভেচ্ছা দিছিলো আকৌ এবাৰ কৈছো এটা ধুনীয়াকে আমি ভেলাঘৰ জ্বলালো মেজি চেজি জ্বলাই মেলি এটা চাহ খাই মেলি আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত দিছো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব দে গাইছ তো বাই বাই